Bukidnon CCI Pathua Clam along first Bukidnon Rhino Cup Open Karate Championship Kibiba. Lason si Pini ni Pfizer Cap Arni Bukidnon CCI Pathua Clam along first Bukidnon Rhino Cup Open Karate Championship Kimamanpon. Anbarda Bangso Open Karate Championship Achipati along 5 years to 13 years Slim Somar at Tumaphansi Panong Tiponlo. Lapen Anbarda Bangso Kachipati along Bukidnon Pendi Pupen Lapen Jorhat Golaghat Hojai. Dergang Ahavar Pensipin Nidak Open Karate Championship along ng Chapatedo. Lapen ke kidam tang apor inut anim sopi India Television mati MTV Rodiso along audition chipa undun abang pireng sajur tikiling pisitame aluhiaman pen ng chitong dun. Tangte akehai pireng sajur tikiling pila pen ke. Labang so first Bukidnon Rhino Cup Open Karate Championship me phutum pen kaninje panalam thele lang konsi. That's the reason I gave it a shot and maybe horror pra jiman kosto korisu itu paid off hoise baru teneka hobo paribo. Aru apuni kiman boyakor pora apuni ei journey to start korisile? Martial arts journey moi karate korisilu when I was actually mor papai coach hoy, so basically moi jetia jonamor pra it was decided ki moi karate hobo ase koribo ase mane. So that's what. Aru I'm so sorry moi assamese man fluent to nohoy baru but I'm moi try kori ase assamese hobo karne since moi homia Assam represent কৰি আছো যেতিয়া MTV কেনেকুৱা লাগিছে আপোনাৰ তাত বিচাৰকসকলৰ যেতিয়া আপোনাক আকোৱালি লৈছে আপোনাৰ সেইটো সময়ত অনুভৱ লৈ নজনাব আপুনি সিলেকশনটো হৈ গৈছে বাৰু বাট এতিয়া আগত কি হ'ব সেইটো মই একদম ডিসক্লোজ একদমে কৰিব নোৱাৰো বাট ইয়া অডিশন হ'ল লাষ্ট ইয়াৰ অক্টোবৰত তো তেতিয়া গৈছো বাৰু তেতিয়া মোৰ বাৰ্থডে আছিল তো ভগৱানৰ পৰা মই খালি এইটোৱে প্ৰাৰ্থনা কৰি আছো যে ভগৱান এবাৰ বাৰ্থডে উইশটো মোৰ এইটোৱে হয় কি মোৰ সিলেকশন হৈ যায় আৰু থ্যাংক গড মানে গ্ৰেসফুলি মানে হৈও গ'ল বাৰু কাৰ্বি আংলঙৰ পৰা প্ৰথমবাৰ MTVত যাবলৈ আপুনি সক্ষম হৈছে আপুনি আৰু নৱপ্ৰজন্মক আপুনি কেনেকৈ আকোৱালি আহ্বান জনাব যে MTVত যাবৰ বাবে বিকজ তোমালোকৰ এবাৰ মানে যদি তাতে যায় বহুত কিটা অপৰচুনিটিজ খুলি যায় চ' মই য়াং জেনেৰেশ্যনত তাকো সেইটোৱে ক'ব বিচাৰোঁ যে লাইক along with studies and along with sports explore your potential তাকি মানুহতে গম পায় যে অসম এটা জাগা আছে কাৰ্বি আংলং এটা জাগা আছে তাকি অলপ স্প্ৰেড হয় আমাৰ কালচাৰবোৰ বেলেগ হতিও দেখি পায় কাৰ্বি আংলঙত আজি আপুনি বোকাজানত উপস্থিত হৈছেহি এই কেৰাটে বিষয়ে কি ক'ব কাৰাটে মোৰ কেৰিয়াৰ যদি মই কাৰাটে নাজানিলোহেঁতেন তাতে মোৰ ৰিপ্ৰেজেণ্টেশ্যনটো ইমান ভাল নহ'লেহেঁতেন মানুহহঁতে ইমান মোক মৰমে নিদিলেহেঁতেন চ' কাৰাটে সেইটোৰ কাৰণে মই তাতে গৈছোঁ সেইটোৰ কাৰণে মই ছিলেক্ট হ'লোঁ তাৰ লগতে মোৰ এড হৈছে বাৰু বাট কাৰাটে ইজ দ্য বেষ্ট ডান্সিং কাৰাটে উপৰিও আপোনাৰ বেলেগ হবি কিবা আছে নেকি আই লাভ পয়েট্ৰি মই লিটাৰেচাৰ ষ্টুডেণ্ট হয় যেতিয়া মই পয়েট্ৰি অলপ ভাল পাওঁ এণ্ড সেইটোৱে আৰু আপোনাক এই জাৰ্ণিটোত সকলোতকৈ বেছি ছাপৰ্ট কোনে কৰি আছিলে ক'ব গ'লে মই ঘৰতে পোৱাই নাছিলোঁ নিজে মানে মই ভাবিলোঁ যাওঁ যেতিয়া মই যাম পাই গ'লে মানে যেতিয়া মই দুটা অডিশ্যনটো মই তেতিয়া ক্লিয়াৰ কৰিলোঁ মই পাপাক ক'লোঁ যে পাপা মই পালোঁ তো কণ্টিনিউছলি মোৰ পাপা আৰু মোৰ আণ্টি কণ্টিনিউছলি ছাপৰ্ট কৰি আছে থেংক ইউ ছ' মাছ ফৰ দেট থেংক ইউ বেষ্ট উইচেছ Bukidnon Pen Irai Rongpi News 24 Karbi Anglong.